गसाइगावआव बिसायख'थियारि नेरसोन सावगारि बेखेवदों। गोदानै भटार फारिलाइयाव हाबनाय लाइमोनफोरखौ नोजोर बोहोनाय थांखियै सनाथि गाबनि मोख्रानि नेरसोन सावगारिखौ बेखेवो। फैगौ लकसभा बिसायख'थिखौ नोजोर बोनानै दिनै गसाइगावआव बिसायख'थियारि नेरसोन सावगारि एबा मास्कटखौ बेखेवो। गसाइगाव महकुमानि महकुमा बेंगिरिनि लांगोनायाव गसाइगावनि महकुमा बेंगिरि एबा जिल्ला बिसायख'थि मावख'गिरि आरण्यक सैकियाया बेखेवनानै होयो। लेङाइ महकुमा बेंगिरि मानस बरदलैनि सामलायनाय बिसायख'थियारि नेरसोन सावगारि बेखेवनाय हाबाफारिखौ मावफुंनानै होनाय गसाइगाव महकुमानि महकुमा बेंगिरि आरण्यक सैकिया बिथाङा खौरांगिरिनि सिगाङाव 1 नं क'क्राझार लकसभा बियाबजों लोगोसे रायमना माहारियारि पार्कआ नांजाबना थानायनि थाखाय आरो गोदानै भटार फारिलाइयाव हाबनाय लाइमोनफोरखौ भट होनो गोसो बोनाय थांखियै सनाथि गाबनि मोख्रानि सावगारिखौ बिसायख'थियारि नेरसोन महरै बाहायनाय जादों होनना बुङो। আজি আমি আমাৰ গোসাইগাঁও ইলেকশ্যন ডিষ্ট্ৰিক্টৰ ইলেকশ্যনৰ যিটো নিৰ্বাচনী প্ৰতীকী বুলি আমি কওঁ ইলেকশ্যন মেস্কট সেইটো আজি আমি উদ্বোধন কৰিলোঁ। এইটো এটা সোণালী বান্দৰ আমাৰ যিহেতু এই এলেকাত বিশেষকৈ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাখিনিত আমাৰ সোণালী বান্দৰ পোৱা যায় আৰু ভাবিলোঁ যে আমি সোণালী বান্দৰটো এটা আমাৰ ভাল প্ৰতীক হ'ব পাৰে এইবাৰ ইলেকশ্যন। তাৰ লগতে তাক নামো দিয়া গৈছে, তাক আমি ভোলা বুলি কওঁ। ভোলা মানে এটা খুব ভাল ভদ্ৰ সৰু বান্দৰ এটা যিটো মানে আমাৰ সৰু যিটো ডেকা চাম আছে তেওঁলোকৰ লগত যাতে অলপ তেওঁলোক জড়িত হ'ব পাৰে সেইটো উদ্দেশ্যেৰে। আৰু মেইন উদ্দেশ্য এইটোৱে যে অহা পৰৱৰ্তী আমাৰ 1.5 মাহত বিভিন্ন ধৰণৰ আমি সুইপ এক্টিভিটিজ বা ভোটাৰ এৱেৰনেছ এক্টিভিটিজ আমি কিছুমান হাতত ল'ম। তো এইটো প্ৰথম সেনেকুৱা এক্টিভিটি আৰু তাৰপিছত পৰৱৰ্তী দিনত আমি কিছুমান যেনেকৈ বাটৰ নাট হ'ব, চুনাও পাঠশালা বুলি এটা ইলেকশ্যন কমিশ্যনৰ গাইডলাইনছৰ মতে হ'ব। তাৰপিছত আমাৰ কিছুমান জেগাত ৰং কৰা হ'ব। তাৰপিছত আমাৰ কি বুলি কয় কিছুমান ধৰণৰ কম্পিটিশ্যন সৰু সুৰা কম্পিটিশ্যন কিছুমান ডিবেট কম্পিটিশ্যন এছে কম্পিটিশ্যন এনেকুৱা সৰু সুৰা কিছুমান আমি হাতৰ ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। উদ্দেশ্য এইটোৱে যে আমাৰ যিখিনি নতুন ভোটাৰ আহিছে 18-19 বছৰ যিখিনি এই বছৰ আমাৰ এনৰোল হৈছে সেইখিনি যাতে ইমিডিয়েটলি তেওঁলোকে এইবাৰ যাতে 7 মে'ত তেওঁলোকে যাতে ভোট কেন্দ্ৰত যায় আৰু নিজৰ ভোটটো যাতে দিয়ে। কাৰণ এইটো এটা নিজৰ এটা ডিউটি হিচাপে ধৰিব লাগে। এইটো এটা নিজৰ এটা আমি যিটো কওঁ যে ফাণ্ডামেণ্টেল ডিউটি বুলি আমি ভাবি ল'ব লাগে। সেইটোৱে উদ্দেশ্যৰে আমি এইটো এটা মেস্কট আমি লৈছোঁ যাক আমি নাম দিছোঁ ভোলা বুলি। এইটো এটা সোণালী বান্দৰ আৰু আপোনালোকে জানে যে আমাৰ যিখিনি এই এৰিয়াটোত ৰায়মনা বিশেষকৈ তাতে আমি সোণালী বান্দৰটো আমি ইয়াৰে এণ্ডেমিক স্পিচিজ এটা হয়। এস্পেচিয়েলি গোটেই আমাৰ মানস যিটো মানস ৰিজন যিটো আছে তাতে এইটো সোণালী বান্দৰটো পোৱা যায়। সেইকাৰণে আমি ভাবিলোঁ যে এইটোৱে আমি এটা প্ৰতীক হিচাপে লওঁ আৰু অহা এই 1 মাহত যেতিয়া আমাৰ 7 মে'লৈকে যিখিনি আমাৰ সময় আছে ভোটাৰ টাৰ্ণআউট বঢ়াবৰ কাৰণে এই প্ৰতীকৰ সহায়ত আমি কিছুমান এক্টিভিটিজ হাতত ল'ম। তো মই মানুহক এতিয়া আকৌ দিম, তেওঁক বুজাই দিব আমাৰ হাতত এইবাৰ কি আমি প্লেনিং কৰিছোঁ যাতে আমাৰ ভোটাৰ টাৰ্ণআউটটো আৰু বাঢ়ে। আপোনালোকে জানে যে গোসাইগাঁৱত ইতিমধ্যে আমাৰ হাই ভোটাৰ টাৰ্ণআউট ডিষ্ট্ৰিক্টে হয়। আমাৰ অলমষ্ট 80-83% আমাৰ ভোটাৰ টাৰ্ণআউট হয়, উইচ ইজ মানে ষ্টেট এভাৰেজতকৈ আমাৰ বেছি। কিন্তু আমি ভাবিছোঁ যে অকল তাতে আমি মানে শান্ত হৈ নাথাকি আমি আৰু অলপ যদি বঢ়াব পাৰোঁ সেইটো ভাল হয়। লগতে আমাৰ প্ৰতি বছৰে এইবাৰো আমাৰ নতুন কিছুমান নতুন ভোটাৰ আমাৰ এনৰোল হৈছে 18 to 19 ইয়াৰ্ছৰ যিখিনি নতুন ভোটাৰ এনৰোল হৈছে। তো সেইখিনিত আমি ভাবিছোঁ যে আৰু কেইটামান তেওঁলোকক বেছিকেলি টাৰ্গেট কৰিব লাগে। তেওঁলোক যাতে আৰু উৎসুক হয়, তেওঁলোকে যাতে আৰু ইয়াতে ভোট দিবলৈ যাতে সেইদিনাখন 7 তাৰিখে যাতে যায়। সেইকাৰণে সেই উদ্দেশ্যৰে আজি আমি এই মেস্কটটো প্ৰতীকটো আমি উদ্বোধন কৰিছোঁ। পৰৱৰ্তী দিনত আপোনালোকে এই মেস্কট আৰু ইয়াৰ লগত আমি কিছুমান এটা কষ্টিউম এটাও আনিছোঁ পিছত। এই কষ্টিউমটো পিন্ধি আমাৰ কিছুমান মানুহে আমাৰ অলপ ৰাস্তাই ঘাটে ঘূৰিব। আপোনালোকৰ সহায় সহযোগিতাও বিচাৰিব যাতে আপোনালোকে অলপ মানে মানুহখিনিয়ে যাতে দেখে আৰু তাৰ লগত জড়িত যিটো গুৰুত্ব ভোটিঙৰ যিটো গুৰুত্ব সেইটো যাতে তেওঁলোকে বুজি পায় আৰু অনুধাৱন কৰে। শেষত মই আপোনালোক সকলোকে ধন্যবাদ। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900
451157 बेंटल काराटे एकाडेमीनि थाखाय 96780412226 बेरहांगाव काराटे एकाडेमीनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमीआव मुं थिसननायनि थाखाय 8720903713 मबाइल नम्बराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो। 9, 10.